নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ যোৱা 31 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা আসাম টেট পৰীক্ষাৰ EVSৰ সম্পূৰ্ণ 30টা প্ৰশ্নোত্তৰ। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, প্ৰশ্নবোৰ আছিল এনে ধৰণৰ। প্ৰথম প্ৰশ্নটো হৈছে অসমত থকা বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ সংখ্যা হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2, অৰ্থাৎ অসমত থকা বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ সংখ্যা হ'ল 2খন। তাৰপিছত এটা প্ৰশ্ন আহিছিলে কুকি জনজাতিৰ এটা শস্য চপোৱা উৎসৱ, শুদ্ধ উত্তৰটো হৈছে মিমকুট উৎসৱ, অৰ্থাৎ মিমকুট উৎসৱটো হৈছে কুকি জনজাতিৰ এটা শস্য চপোৱা উৎসৱ। তাৰপিছৰ প্ৰশ্নটো দেহৰ তেজ গোট মৰাত কোনবিধ ভিটামিনে সহায় কৰে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন কে। পৰৱৰ্তী প্ৰশ্ন স্পেচিয়েল এডুকেশ্যন জড়িত হয়, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিশেষভাৱে সক্ষম শিশুৰ শিক্ষাৰ লগত। আৰু এটা প্ৰশ্ন আহিছিলে তলৰ কোনবিধ কৌশল অৱচেতন মনৰ কাৰ্যসমূহ জানিবৰ বাবে উত্তম, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰজেক্টিভ কৌশল। তাৰপিছৰ প্ৰশ্নটো OMRৰ সম্পূৰ্ণ ৰূপ হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপটিকেল মাৰ্ক ৰিডাৰ। তাৰপিছৰ প্ৰশ্নটো তলৰ কোনবিধ ICTৰ সামগ্ৰী নহয়, ইয়াতে 4টা অপশ্যন দিয়া আছিলে বাতৰি কাকত, মোবাইল ফোন, স্মাৰ্ট বোৰ্ড, ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ এটাও নহয়, কাৰণ বাতৰি কাকত, মোবাইল ফোন আৰু স্মাৰ্ট বোৰ্ড এই গোটেইকেইটাই হৈছে ICTৰ সামগ্ৰী। গতিকে নোহোৱাটো হৈছে ওপৰৰ এটাও নহয়। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে 36 নং সাংবিধানিক সংশোধনৰ লগত জড়িত আছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছিকিম। তাৰপিছৰ প্ৰশ্ন শক্তি পিৰামিডে কি বুজায়, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এটা খাদ্য জগতৰ পৰা আন এটালৈ গতি কৰা শক্তিৰ পৰিমাণ। আৰু এটা প্ৰশ্ন আহিছিলে তলৰ কোনবিধ বেমাৰ সুচৰা বেমাৰ নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জেৰপথেলমিয়া। তাৰপিছৰ প্ৰশ্ন তলৰ কোনবিধ উন্নত জাতৰ ধানে 2 সপ্তাহ পৰ্যন্ত পানীত জীয়াই থাকে আৰু বানপানী সহনশীল জাত হিচাপে উন্নীত কৰা হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীণা ধান 11, অৰ্থাৎ বীণা ধান 11। তাৰপিছৰ প্ৰশ্ন জৈৱিক সাৰে হ্ৰাস কৰিব পৰা প্ৰদূষণ হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাটি, কাৰণ জৈৱিক সাৰ আমি মাটিতে প্ৰয়োগ কৰোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাটি প্ৰদূষণ। পৰৱৰ্তী প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত মহিলাৰ হাৰ, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 66.27%, অৰ্থাৎ 66.27%। তাৰপিছত এটা প্ৰশ্ন আহিছিলে সংবিধানৰ কোন অংশই পঞ্চায়ত ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰিছিল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজ্যৰ নীতি নিৰ্দেশক কাৰ্য বা সিদ্ধান্ত। তাৰপিছৰ প্ৰশ্ন ভাৰতৰ অক্ষাংশ বিস্তৃতি হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 ডিগ্ৰী 4 মিনিট 28 ছেকেণ্ড উত্তৰ অক্ষৰেখাৰ পৰা 37 ডিগ্ৰী 17 মিনিট 53 ছেকেণ্ড উত্তৰ অক্ষৰেখালৈ। তাৰপিছৰ প্ৰশ্ন দেশৰ ভিতৰতে আটাইতকৈ বেছি অৰণ্য থকা ৰাজ্যখন হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মধ্যপ্ৰদেশ। তাৰপিছৰ প্ৰশ্নটো আছিল ইণ্টেলিজেণ্ট কোশ্যেণ্ট অৰ্থাৎ IQ শব্দটোৰ পৰিচয় কৰাই দিয়া মানুহজন হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উইলিয়াম ষ্টাৰ্ণ। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে তলৰ কোনটো অঞ্চল ভাৰতৰ বদ্বীপীয় উদ্ভিদৰ অন্তৰ্ভুক্ত নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কন্দাপুৰ। তাৰপিছৰ প্ৰশ্নটো শৰীৰৰ খৰতকীয়া বৃদ্ধি আৰু বিকাশৰ পৰ্যায়টো হ'ল, এই প্ৰশ্নটোৰ উত্তৰটো অলপ কনফিউজ হৈ আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৈশোৰ অৱস্থা। আপোনালোকে যদি কনফাৰ্ম হয় ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাবচোন। তাৰপিছত এটা প্ৰশ্ন আহিছিলে ভাৰতবৰ্ষৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকক কোনে নিযুক্তি দিয়ে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰপতি, অৰ্থাৎ ৰাষ্ট্ৰপতিয়েই ভাৰতবৰ্ষৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকক নিযুক্তি দিয়ে। তাৰপিছৰ প্ৰশ্ন ভাৰতৰ সংবিধানে কেনেধৰণৰ নাগৰিকত্ব প্ৰদান কৰে, এইটো আমি সকলোৱে জানো ভাৰতৰ সংবিধানে ভাৰতত একক নাগৰিকত্বৰ প্ৰদান কৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব একক নাগৰিকত্ব। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে অশোক মেহতা কমিটি ৰিকমেণ্ডেশ্যনৰ মতে কি প্ৰতিষ্ঠা হৈছিল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণ্ডল পঞ্চায়ত। তাৰপিছৰ প্ৰশ্ন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়াৰ আগতে কাৰ লগত আলোচনা কৰাটো বাধ্যতামূলক, ইয়াতে 4টা অপশ্যন দিয়া আছিলে যেনে ভাৰতৰ উপৰাষ্ট্ৰপতি, ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিৰোধী দল আৰু ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ এটাও নহয়।
তাৰ পিছৰ প্ৰশ্ন, চিপকো আন্দোলন 1973 চনত আৰম্ভ হোৱা ঠাইখন হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰাখণ্ড। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে, তলৰ কোনখন নদীক সৰ অফ বিহাৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোচি। তাৰপিছৰ প্ৰশ্নটো, সেউজ বিপ্লৱৰ প্ৰধান গড় দেউতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে MS স্বামীনাথন। তাৰপিছৰ প্ৰশ্ন, তলৰ কোনবিধ যন্ত্ৰৰ সহায়ত ধানৰ আৰ্দ্ৰতা জোখা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মইশ্চাৰ মিটাৰ। পৰৱৰ্তী প্ৰশ্ন, কিট প্ৰট'কল কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জলবায়ু পৰিৱৰ্তন। তাৰপিছৰ প্ৰশ্নটো, গলিত ধাতুৰ পৰা নিৰ্গত বাষ্পক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফিউম। তাৰপিছৰ প্ৰশ্ন অৰ্থাৎ শেষৰটো প্ৰশ্ন হৈছে, মনৰ ধাৰণা, কৌশল বা মনোবৃত্তি এজনৰ পৰা আন এজনলৈ পৰ্যবেক্ষিত হোৱা কাৰ্যক কোৱা হয়? ইয়াৰ উত্তৰটো অলপ মোৰ বাবে কনফিউজ হৈ আছে, গতিকে মই ভাবোঁ ইয়াৰ উত্তৰ সংযোগ হ'ব লাগে। আৰু আপোনালোকে যদি জানে বা কনফাৰ্ম তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। গতিকে মোৰ মতে ইয়াৰ উত্তৰটো হ'ব সংযোগ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। পৰৱৰ্তী পৰ্যায়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।